ইয়াতে আপোনাৰ ঘৰ ইয়াতে ন ঘৰটো ইয়াতে কলেজৰ খবৰ কওক কলেজ যাব লাগিব এদিন যাম দুটাই যাম Ladies and gentlemen, are you ready? ৱেলকাম টু মাই ইউটিউব চেনেল। তো নেক্সট ব্লগলৈ আহিলোঁ। তো আজি গফিল যাম বুলি ভাবিছিলোঁ। গফিলত মানে যোৱা নহ'ব, ইমানেই বৰষুণ দিছে। তো টাউন ফালে যোৱা হ'ব। তো টাউন ফালে যাই কিনে আপোনালোকৰ টাউনৰ জেগাবোৰ দেখুৱাম আৰু লগতে হেলমেট পিন্ধি আহিলোঁ আৰু ৰেইনকোট পিন্ধিলে যেতিয়া তেতিয়া বৰষুণ দি দিয়ে, কোনো গেৰেণ্টি নাই মানে বৰষুণত। আৰু ৰ'দ দিব বুলি ভাবিছিলোঁ আজি, নহ'ল। কাইলৈ বনাম বুলি ভাবিছোঁ, কালিও বৰষুণ দি থাকিলে গোটেই দিনটো। তো ভিডিঅ' কৰা নহ'ল। আৰু যদি আগৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে তাতো কমেণ্ট কৰি দিব, নতুন যোনে চাই মানে। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথমতে যাওঁ হানচৰা তেল ডিপু, তেল ভৰাব যাওঁ। বাইকত একদম তেলেই নাই, এইটো তেলেই নাই, এক কটিও নাই। এক কটি দেখাইছে মানে, একদম তেল নাই, গ'লে মানে শেষেই হৈ যাব। তো বলক ষ্টাৰ্ট কৰিছোঁ ব্লগটো, তো চাই থাকক, চল। চাই থাকক আমাৰ ৰাইডাং ফেক্টৰী ষ্টাফৰ কলনী, ৰাস্তাকেইটা এইকেইটা ষ্টাফৰ কলনী। ইয়াত মানুহ আছিলে, ঘৰটো দেখাই থাকে, ঘৰটো মানুহ আছিলে, মানুহ নাই এতিয়া, বেছি দিন নাই হোৱা যোৱা। এফালে বাগান, এফালে জংঘল, এই ভগৱান। মাজত ৰাস্তাটো বৰষুণটো আহিয়ে গ'ল ৰে। আমাৰ বৰষুণটো আকৌ আহিয়ে গৈছে, উপায় নাইকিয়া হৈ গৈছে মানে। এদিন ভিডিঅ' নবনালে মানে কণ্টেণ্টটো বেয়া হৈ যায় ন, আৰু ডাউন হৈ যায় যে। বহুত দিনৰ মূৰত আকৌ ভিডিঅ' আপলোড দিয়া হৈছিলে পৰহি দিনা। তো যিমান পাৰে ছাবস্ক্ৰাইব কৰিব, নতুন যোনে আহে এবাৰতো কমেণ্ট কৰি যাব, আৰু লগতে বেল বুটান দবাই দিব। আগৰ ভিডিঅ'টো মানে কমচে কম 20টামান ছাবস্ক্ৰাইব পালোঁ, আৰু 301 আছিলে, তো ভাল লাগিলে। সেইটো আমাৰ ৰাইডাং বাগানৰ হানচৰাৰ এইটো শিৱ মন্দিৰটো, সেইটো চাই থাকিব। বৰষুণতো এইটো অৱস্থা নাইকিয়া হৈ থাকিলে, ধুনীয়া আছিলে মানে জেগাটো। বেয়া আছে যে, তেল দি দিব এশ। বৰষুণ দি দিছে ন, পাঁচটা বেয়া হৈ গৈছে। ভিডিঅ' বনাওঁ যেন দিলোঁ, উপায় নাই হৈ গৈছে ন। আৰু ঘৰ ক'ত? ইয়াতে আপোনাৰ ঘৰ ইয়াতে ন ঘৰটো ইয়াতে তিনিচুকীয়া। সদায় অহা যোৱা কৰে, সদায় অহা যোৱা কৰে।
বৈ যাওঁ আহিছোঁ দে মই এতিয়া ডুমডুমালৈ যাওঁ তেলটো ভৰাই ল'লোঁ ইয়াত পেট্ৰল ডিপুত ডুমডুমা গৈ কেনে বাকী টাউনৰ জেগাবোৰ দেখাই থাকিম চাই ল'ব কেনেকুৱা লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকে কমেণ্টটো কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আহি ডুমডুমা টাউনত পাই গ'লোহি আৰু মানে বৰ্তমান এতিয়া টাউন ফিল্ডত আছোঁ তো ফিল্ডখন চাই লওক কেনেকুৱা লাগিছে ভিউজটো আৰু ক'ব কমেণ্টত কেনেকুৱা লাগিছে আৰু যিমান পাৰোঁ দেখুৱাই আছোঁ তো চাই থাকক এতিয়া টাউন ফিল্ডৰ পৰা ওলাই আহি কেনে এতিয়া আমি টাউনৰ মাজত আছোঁ মানে বজাৰৰ মাজত তো চাই থাকক আৰু এইফালে ইমানখিনি দোকান আছে চাইডে দোকান বাচন বৰ্তন দোকান কাপোৰৰ দোকান এইফালে কাপোৰৰ দোকান বাচন বৰ্তন দোকান আছে এইফালে কিতাপৰ দোকান আছে তো ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই তো চাই থাকক ভিডিঅ'টো এইখন আমাৰ ডুমডুমা গাৰ্লছ হাইস্কুল হয় তো গাৰ্ল হাইস্কুলখন এচাইডে আছে আৰু তাৰ আগত ফিল্ড এখন আছে তো বলক মই এতিয়া এইটো বাটেৰে লগৰ এটা ঘৰলৈ যাওঁ বহুত দিনৰ লগৰ হয় কলেজৰ তো বলক লগৰটোকো লগ কৰাই আছোঁ তো সি মাতিও আছিলে ইমান দিনে তো বলক আৰু এতিয়া ইয়াৰ অকণমান আগত গৈ কিনে এখন ডুমডুমা নামঘৰখন আছে ডুমডুমা নামঘৰ সেয়া ইমান ধুনীয়া কৰি দিছে ৰং চং ৰহি কিনে একদম ৱালত ৰং মাৰি কিনে বহুত ধুনীয়া কৰি দিলে আগতকৈ তো এইফালেতে যায় লগৰটো ঘৰলৈ তো বলক ভিডিঅ'টো চাই থাকোঁ ডুমডুমা টাউন আহি ৰাহুলহঁতৰ ঘৰ পাই গ'লো লগৰটো বহুত পুৰণা কলেজৰ লগৰ হয় না কেতিয়া ঘৰটো চাই আকৌ ক'ত আছে ৰাস্তাটোৰ ওপৰত ঘৰ তলত ডাইৰেক্ট বাইক লৈ আহিলে তলতে গুচি যাম পিছফালে জেগা বাম্পাৰ টাউন মানে ঘৰটো ইয়াত কেনেকৈ বনালি কেনেকৈ হ'ল মানে এইটো আগত ইয়াত চব এই গোটেই এৰিয়াটো চাইছোঁ না গোটেই এৰিয়াটো ময়লা দিব আছে আমি কেইটামান ফেমিলিয়ে ফাৰ্ষ্টত অহা বহুত আগত কথা 20-40 বছৰ আগত লাহে লাহে এইখিনি চব গোটেইকেইটা এৰি গ'ল অঁ ইয়াত ইয়াত একো নলগাই নেকি এটা কোনটো এই জেগাত ভয়ে আছে বেংক পৰেতো মানুহ চব পৰিছে এতিয়া নপৰে আগত পৰিছিলে বহুত সেইটো হ'লেও ভয়ে আছে ন জেগাডোখৰ
এইটো তোৰ অকণমান ফ্লাইঅভাৰ টাইপৰ ফ্লাইঅভাৰ থাকে না অঁ তো ফ্লাইঅভাৰ থাকে তলত ঘৰ তো এনেই কেতিয়াবা যদি কোনোবা বহিব বিচাৰে এনেই শ্লিপ হ'লে তালৈ তলত থাম যাবগৈ ইয়াত দিব নোৱাৰিব ইয়াত বহিব বৰষুণত বৰ ৰিস্ক থাকে ৰে ক কি কৰি আছ ক খবৰ খাতি ক পৰিচয় ক আৰু কি ক'ম আৰু কলেজৰ খবৰ ক কলেজ যাব লাগিব এদিন যাম দুটাই যাম আৰু বহুত দিন পাৰ্টিটো কেতিয়া দিবি কিহৰ পাৰ্টি পাছটো কৰি গ'লি 5ৰ পাৰ্টিও হ'ব চব পাৰ্টি হ'ব টেনশ্যন ল'ব নালাগে ডকুমেণ্ট কেইটা ৰেডি থবি ডকুমেণ্ট ৰেডি হ'ব লাগিব যাম হ'ব ঠিক আছে আৰু কিবা কৈ দে ইয়াত কি ক'ম ছাবস্ক্ৰাইব কৰি দিয়া কষ্ট কৰি চেনেলক আৰু লাইক শ্বেয়াৰ অঁ অ'কে আহি ইমানটোখিনি পাই গ'লোহি মানে যিমানটো পাৰোঁ দেখুৱালোঁ আৰু টাউনত দেখুৱাম বুলি ভাবিছিলোঁ ইমানে বৰষুণ দি দিলে আৰু ৰখি মেলি আহিলোঁ আৰু লগৰটোও লগত গুচি গ'ল আৰু তাৰো ভোক লাগি আছে তো আজিলৈ ইমানটোৱে ভিডিঅ'টো যদি পাছবেলা বতৰ যদি ভাল হয় তেনেহ'লে এটা ভাল জেগা আছে ভাল জেগালৈ যাম লগৰ দুটামান আহিব তো যিমান পাৰোঁ ভিডিঅ' কৰি আছোঁ